নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভালে। আজি ঘৰত কাম লগালোঁ PVC ৱালত আৰু আলহীও আহিব, কোন আহিব তাকে দেখাম বাৰু আপোনালোকৰ আগত। এয়া ঘৰত PVC কাম লগাই আছে ড্ৰয়িং ৰুমৰ ৱালত। এনেধৰণে কৰোঁতে দুদিনে পাৰ সম্পূৰ্ণ নহ'লে আৰু দুদিন হৈ গ'ল সম্পূৰ্ণ নহ'লে। আৰু আলহী অহা কথা ক'লে অহাৰ আগত ভাবিলোঁ কাষ্টাৰ্ডখিনি বনাই থোৱা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আলহী কোন আহে দেখাম বাৰু। মই ইয়াক তাজা গাখীৰ ল'লোঁ, কাষ্টাৰ্ড ল'লোঁ আৰু চেনি দি পেলাই এনেধৰণে ভাল ধৰণে গুলি ল'লোঁ, গেছত নিদিয়া আগতে দেই। তাৰপৰা ড্ৰাই ফ্ৰুটছখিনি দিলোঁ। এনেধৰণে ভাল ধৰণে মিলাই ল'ব লাগে, চেনিটো যাতে মিলি যায়, কাষ্টাৰ্ডটো একদম ধুনীয়াকৈ মিলি যায়। গেছত নিদিয়া আগতে এনেধৰণে মিলাই ল'ব। তাৰপৰা এতিয়া গেছ জ্বলাই গেছত এয়া চচপেন পাতি গেছৰ ওপৰত লৰাই থাকিব, এৰি নিদিব। এৰি দিলে মানে বস্তুটো গোটা গোটা বেলেগে হৈ যাব। আৰু এতিয়া মই গৰু ঘিউ অলপমান ওপৰতে দি দিছোঁ, খাবলৈ সোৱাদ হয় আৰু গোন্ধটো বৰ ভাল লাগে। এয়া দি পেলাই মই এনেধৰণে ভাল ধৰণে এনেকৈ হিলাই থাকিম যেতিয়ালৈকে ডাঠ নহয়। এয়া চাওকচোন, ডাঠ হৈয়ে গ'ল। মই বৰ বেছি ডাঠো নকৰোঁ, কাৰণ ঠাণ্ডা হ'লে মানে নিজেই ডাঠ হৈ যাব। ইমানটোৱে কৰিব লাগে, বেছি ডাঠ হ'লে খাবলৈ বেয়া লাগে। এয়া মোৰ হৈয়ে গ'ল কাষ্টাৰ্ড। এয়া মই গেছ অফ কৰি দিলোঁ। কাষ্টাৰ্ড মোৰ ৰেডি। তেনেকুৱাতে আহি আলহী ওলালে বহি আমি কথাও পাতি তেওঁলোকক চাহ দিলোঁ। চাহ খুৱাই মেলি এয়া সকলো এনেধৰণে য'তে ত'তে বহি আৰু কথা চথা পতা হ'ল। এয়া জা দেৱৰ আৰু ভতিজা দুজনী আহিলে, বাই ভনী গোট খাই খুব কথা পাতিছে এটি। এয়া পাতি মেলি এয়া টিভি চাইছে। এনেধৰণে পাৰ কৰিলে ময়ো মাজে সময়ে বনোৱাত লাগিলোঁ। এয়া মোৰ খানা ৰেডি হৈ গ'ল, খাবলৈ উলিয়াই দিলোঁ, কাষ্টাৰ্ডো দিলোঁ। সকলোৱে এনেধৰণে খালে মিলি জুলি, ভালো লাগে। যাবলৈও ৰেডি হ'ল, গাড়ীত উঠিলে গৈ যাবৰ বাবে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।